গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালেই আছে। ৰাতিপুৱা গাখীৰ চাহ অকণ বনাই দিছোঁ, কাৰণ গাখীৰ চাহ অকণ নাখালে দিনটোৰ কাৰণে ভাল নালাগে। আৰু ছোৱালীজনীয়ে শুই আছে, তাই উঠাই নাই। তাইৰ গাটো বেয়া, এইকেইদিন জ্বৰ কাহ এইবিলাকে হৈ আছে। আৰু এয়া মানুহজনৰ কাৰণে অলপ আলু ভাজি বনাইছোঁ, লগতে অলপ তিতাকেৰেলাও ভাজিছোঁ। ৰাতিপুৱা ভাত খাই যাব ডিউটিলৈ। আৰু ৰুটি বনাই দিছোঁ। মই ৰুটি দুটামান লৈ যাবা, কাৰণ চব জেগাত হোটেল এনেকৈ নাপায় খাবলৈ। আৰু সেইটো কাৰণে মোক কৈছে টিফিনে দি দিয়া, সেইবুলি মই তাইক টিফিন দি দিছোঁ মানুহজনক। আৰু খাই বৈ গ'ল, আৰু মই তাইৰ লগত অলপমান খেলিছোঁ ছোৱালীজনীৰ লগত। তাই এইকেইদিন জ্বৰ, এই 6 দিনমান ধৰি তাই একো খোৱাই নাই, একো এটা মুখত দিয়া নাই। মানে মনটো ভাল নালাগে সেইকেইদিন, আৰু ভাল লগা নাছিলে। যেনে তাই কিবা এটা খাওক বুলি মই তাইক বিস্কুটে দিওঁ বা কিবাই দিওঁ তাইক খাব বুলি। মেংগী সৰু বাচ্ছাৰ বেমাৰ হ'লে মানে বহুত অসুবিধা হয়, একো খাব নিবিচাৰে, কৰিব নিবিচাৰে। মেংগী অলপ খাওঁ, আমি মেংগী বাই দিওঁ। আৰু তাই কান্দি আছে, তাইক বিচনাত যাবলৈ মই বাহিৰলৈ আহিছোঁ। অলপমান কাপোৰ লৈ যাওঁ বুলি, কাপোৰকেইটা শুকাইছে, লৈ যাওঁ বুলি বাহিৰলৈ আহিছোঁ। আৰু আজি বতৰটো চাওকচোন, এইকেইদিন গৰম দিছে বহুত, ৰ'দটো বহুত চোকাকৈ দিছে। যিহেতু ছেপ্টেম্বৰ মাহ, আৰু এতিয়া ৰ'দটো চোকাই হ'ব। আৰু তাই কান্দি আছে, মানে অলপ আমনিও পায় এতিয়া। তাইৰ জ্বৰ আছে, কাহ আছে, এইবিলাক আছে। ভাল পাইছে, দুজন ডক্টৰ দেখাইছোঁ, অলপমান ভাল পাইছে। তাৰপিছতে সেই ঔষধো খুৱাই আছোঁ তাইক, বহুতকেইটা ঔষধ খুৱাইছোঁ। ঔষধো খাব নিবিচাৰে, বহুত কষ্ট কৰি ঔষধ খুৱাবলগীয়া হয়। মানে বেয়াও লাগে, সৰু বাচ্ছা কি কৰিব এতিয়া। আৰু মই গা পা ধুই আজৰি হৈ ধূনা চাকি অকণ লগাই পেলাই, আৰু ছোৱালীজনীকো তাইকো গা পা ধুৱাই আজৰি কৰিলোঁ। তাই গা পা ধোৱাৰ পিছত মনটো মানে ফূৰ্তি লাগিছে, আৰু তাই মূৰতে বহি আছে। গৈছে মা বিমু হয়নে? আৰু তাইক মই ঔষধ খুৱাইছোঁ। ঔষধ চাওকচোন কিমানখিনি ঔষধ দিছে, আৰু আগৰো ঔষধ আছিলে, আৰু এতিয়া এইটো খুৱাব লাগিব। অকলে ঔষধ খুৱাব বহুত ঝেমেলা, ল'ৰা ছোৱালীক খুৱাব নোৱাৰি। কিন্তু তথাপিও মই জোৰ জবৰদস্তি খুৱাওঁ, তাই পেলাই দিয়ে। আৰু এইখিনি ঔষধ তাইক খুৱাই আছোঁ, এতিয়া ভাল পাইছে অলপমান বাৰু।